মুলু নাই অহা নেকি আজি জানো ই অলপ আগত ফোন কৰিছিল আহি আছো বুলি এতিয়ালৈকেচোন পোৱাহিয়ে নাই কি বা হৈছে ফোন কৰিছে যদি আহি আছে চাগে নহলে আচ্ছা তই কচোন এবাৰ তই মেথছত অৰ্থাৎ অংকত তই কিমান নম্বৰ পালি কি কম আৰু মুলুতকৈ মই 10 নম্বৰ মাত্ৰ কম পালো মুলুৱেনো কিমান নম্বৰ পালে মুলুৱে 10 পাইছে আকৌ কি মানে তই কেঁচা লাগা মেৰা মাজা মুলু তোৰ ইমান দেৰি হৈ যে কেলে নকবি বুজিছনে হে আহি থাকোতে ৰাস্তাত সাইনবোৰ্ড এখন দেখিলো নহয় সেই সাইনবোৰ্ডখনত আকৌ লিখা আছে আগত স্কুল আছে লাহে লাহে যাব মই গতিকে লৈ লাহে লাহে খোজকাঢ়ি আহোতে আহোতে দেৰিয়ে হৈ থাকিলে ঐ গুলু তোক মই কথা এষাৰ কবলৈ আছে নহয় সেইদিনা আমাৰ দেউতাই হাবিলৈ চিকাৰ কৰিবলৈ গৈছিল আৰু চিকাৰ কৰিবলৈ যাওঁতে হাবিত গৈ দেখিলে যে দেউতাই বন্ধুকতচোন গুলিয়েই নিয়া নাই তেনেতে দেউতাই ঘৰলৈ ঘূৰি আহিবলৈ লওঁতে ডাঙৰ বাঘ এটা দেউতাৰ সন্মুখত ওলালহি নহয় দেউতাই এতিয়া কি কৰিব কি কৰো কি নকৰোকে সেই খালি বন্ধুকটোকে সেই বাঘটোৰ পিনে টুৱাই দিলে বাপেকে লগে লগে বাঘে সেই বন্ধুকটো দেখি পলাই পাত্তাং দিলে মুলু তোৰ দেউতাৰ দৰে আমাৰ দেউতাও তেনেকৈ এদিন চিকাৰ কৰিবলৈ গৈছিল নহয় আমাৰ দেউতাই আকৌ বন্ধুকটোকে নিবলৈ পাহৰি থাকিলে নহয় তই কোৱাৰ দৰে ডাঙৰ বাঘ এটা আমাৰ দেউতাৰ সন্মুখত ওলালহি দেউতাই ভাল ভাগ্য পকেটত সেই বন্ধুকৰ লাইচেন্সখন লৈ গৈছিল আৰু দেউতাই সেই লাইচেন্সখন সেই বাঘটোৰ সন্মুখত দেখুৱাই দিলে লগে লগে বাঘ পলাই পাত্তা ঐ গুলু গুলু মই খান্দি যাওঁ তই জলদি পুতিবি দেই তই পুতি যা দেই মুলু তই কেলে টেনচন লৈছ তই মুঠতে তোৰ কাম কৰি কৰি গৈ থাক তই গাঁতবোৰ খান্দি খান্দি গৈ থাক মই তোৰ পাছে পাছে গাঁতবোৰ পুতি গৈ আছো গুলু মুলু তহঁতি দুটাইনো কি কৰিছ এটা গাঁত খান্দিছ আৰু এটা সেই গাঁতবোৰকে পুতি গৈ আছ মই তহঁতৰ কামবোৰ একো বুজিব পৰা নাই কি কৰিছনো মোক বুজাই দেচোন ককা কিনো কম আৰু মুলু আৰু মই আৰু আমাৰ লগৰ এটাৰ সৈতে আমি তিনিটাই কাম এটা লৈছিলো আৰু সেই কামটো হৈছে গছ ৰোৱা কাম মুলুৰ কাম হৈছে গছৰ গাঁতবোৰ খন্দা আৰু সেই জহনি মৰাটো যিটো নাহিল তাৰ কাম আছিল গছ ৰোৱা আৰু মোৰ কাম আছিল সেই গছৰ গাঁতবোৰ পুতা সেই জহনি মৰাটো নাহিলে গতিকে আমি দুটাই আমাৰ দুটাই কাম কৰি আছো সি আৰু হাজিৰা পইচা নেপায় আমি দুটাই আমাৰ হাজিৰা পইচা লৈ আমি বিদায় মাগিম বোপাইহঁত তহঁতি যি কৰ লাগ মই যাওঁ ইয়াৰ পৰা দেই মুলু জলদি এই কামটো কৰি আমি ঘৰলৈ যাওঁ বল মই বহুত দিন হ'ল গাটো ধুৱাই নাই মানুহ কিছু মানুহ আছে আৰু দেই মাহকে ধৰি মাহ গা নোধোৱাকে কেনেকে যে থাকিব পাৰে মোৰচোন সেই 28 দিনতে গাটো খজুৱাবলৈ আৰম্ভ কৰে